পাৰ হৈ আহিছে। এতিয়া পাই দিয়ক হাই কৰি দিয়ক একো নহয় আহিলে ইয়ালৈ বুলিয়ে নহয় বাৰু এনেকুৱা পৰিৱেশত আৰু বাইদেউ উঠি উঠি আহি আছে। দিয়ে দিবতো নোৱাৰিলিয়ে কি কৈছ এনেকৈ এনেকৈ খোজকাঢ়ি নি মানুহে আৰু আমাৰ এইফালে মতা কালো উঠিছে গছত নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি এঠাইলৈ ফুৰিবলৈ আহিছোঁ। এতিয়া গৈ আছোঁ ক'লৈ আহিছোঁ কৈ আছোঁ বাৰু অলপ পিছত। আৰু আমি পাহাৰলৈ আহিছোঁ। কি জেগা কি আছিলে নামটো? দেওহাল ন? মেকুৰীও পানী খাইছে? মেকুৰীও পানী খাই বোলে। মেকুৰী পানী নাখাব নি? আৰু দেওহাললৈ আহি আছোঁ আমি। কি পাহাৰ আছিলে নামটো? লাংকুৰি নে কি পাহাৰ আছে? পাহাৰ চাম আজি পাহাৰ চৰাইদেউত আছে। আমি আহি আছোঁ এতিয়া খোজকাঢ়ি দূৰ অলপ ভাগৰ লাগিছেগৈ ধৰক খোজকাঢ়ি ধৰিবলৈ হ'লে মই ই আমাক অকণমানকৈ বহুত দূৰ খোজকাঢ়ি আনি আছে। ই বহুত দূৰ আছে চাগে আৰু ন? আমাৰ ইমানকণ আছে আকৌ ইমানকণ হ'ব। এয়া আমাৰ মাহী ল'ৰা হয়। হাই কৰা আন্ধাৰ হৈ গৈছে ধৰক। একদম টালি টোপোলা লৈ আহিছে পাহাৰলৈ। ইয়াত থাকিবি নেকি তই? ইও বেগ চেগ ক'লৈ যা পাহাৰলৈ নেকি? ফটো মাৰিব লাগিবতো কাপোৰ চেঞ্জ কৰি গৈ আছোঁ এতিয়া ভাগৰ লাগিছেগৈ। আমি এতিয়া আহিছিলোঁ মাহী ঘৰলৈ। আচলতে মাহী ঘৰৰ পৰা ঘৰলৈ যাবলৈ ওলাই আহিছিলোঁ, কিন্তু এতিয়া ফুৰিবলৈ আহিছোঁ হয় নাই? ঘৰ যোৱা নহ'ব আৰু ঘৰ যাম মানে অলপ পিছত যাম আৰু এতিয়া ফুৰি লওঁ অলপ। এতিয়া আমি গৈ আছোঁ বহুত বোকা পকিলি ক'লৈ আহিছে ঠিক নাই, কিন্তু পাহাৰ বুলি কৈ কিনে আকৌ মন্দিৰলৈ আহিছে। ফিল্ড ইয়াত দৌৰিবলৈ ভাল আছে। দৌৰ পখিলি নাযাওঁ মই। কোনফালে যাম ন? পিছে কিমান দূৰ আহিছোঁ খোজকাঢ়ি আহি আছোঁ। ভাগৰ লাগিছেগৈ। ই অকণমান বুলি কৈ কেনে বহুত দূৰ আনিলে আমাক। বহুত ধুনীয়া বতাহ এজাক মাৰিছে। ইমান পাতলা মানুহ নহয় ন মই উৰি যাবলৈ। তোৰ নিচিনা নহয়তো। আৰু আমাৰ পাপাহেঁত গৈছে সোণাৰী। পাপা কিবা কামত গৈছে আৰু দাদাও গৈছে। তেহেঁতি আমাক ঘূৰি যাওঁতে লৈ যাম বুলি কোৱাত আমি ৰখি দিছোঁ আৰু তেহেঁতক অকণমান আহোঁতে যিহেতু দেৰি হ'ব সেইবাবে আমি অলপ ৰখি থকাতকৈ ফুৰিবলৈ আহিছোঁ আৰু ইমান দূৰ ভাগৰ লাগিছেগৈ আৰু পাইছোঁহি আৰু এতিয়া আহি আৰু ফাইনেলি পাইছোঁহি আৰু জেগাডোখৰ। এইডোখৰে কয় নেকি? মই ওপৰলৈ বগাব নোৱাৰোঁ দেই আৰু দেৰি হৈ যাব। এৰি থৈ যাব আকৌ দাদাহেঁতি আহিলে। আৰু এয়া এইখন সোমোৱা গেট পাই গৈছে। লাংকুৰি ন? পৰিৱেশটো বহুত ধুনীয়া আকৌ হয় নাই? অঁ অকল গছে ল'ৰা ছোৱালীবোৰে খেলি আছে। পোৱালীবোৰে খেলি আছে। কি খেলিছা? পখিলি ৰ আকৌ মই খোজকাঢ়িব নোৱাৰিছোঁতো। ফটো ধুনীয়া আহিব। আৰু এইফালে দিছে এইফালে পাহাৰ। সিহঁতৰ ভাগৰ লাগি গ'ল অলপ বহি লৈছে হয় নাই? ই বাৰু আহিয়ে থাকে। তুমি আহিছা নে হ'ল? বহুত ভাল লাগিছে, বহুত ধুনীয়া জেগা। কিন্তু ভাগৰ লাগিছে। চাবলৈ অনুভৱটো কোৱা। ভাল লাগিছে মনত। আমি ফটো মাৰিম, কলাব্ৰেশ্যন কৰিম। এইখন পাহাৰলৈ উঠিবলৈ কোনফালে উঠি? সেইফালে উঠি নাথাকোঁ এতিয়া দেৰি হ'ব। বেলেগ এদিন আহিম।
আগতে নানও কেলে এইফালে পাহাৰ সেইফালে কি কৰি আছেনো অঁ আমলইটো পাইছে আৰু এতিয়া অলপ বহি লৈছোঁ ইয়াত আমি তিনিটাই হ'ব ফটো মাৰো অঁ ঠিক আছে তেনে আমি ফটো পাই লওঁ কেইখনমান এতিয়া ফটোগ্ৰাফাৰ লৈছোঁ লগত মাৰি লওঁ তেন্তে আৰু এতিয়া আমি অলপ ওপৰলৈ যাম আৰু পাহাৰলৈ উঠি যাম সেইকেইটা গ'লে যদি গৈ আছে মই নামি আহিছোঁ কেনেকৈ যাবি এইফালে মই নোৱাৰিম দেই মই ইমান শকত মই নোৱাৰোঁ তাত পাৰ হ'ব চব কেনেকৈ পাৰ হৈছে মই পাৰ হ'ব পাৰিম নে নহয় ভগৱানে জানে এইফালে নামি আহিছোঁ আমি হৈ ওপৰলৈ উঠি যাম নলাটো পাহৰিলোঁ আৰু এইখনৰ মাজেদি আমি পাৰ হৈ দিব লাগিব পাৰ হৈ আহিছে এতিয়া পাৰ হৈছোঁ গাইছ এতিয়া ই পাৰ হ'ব ইও পাৰ হৈ আহিছে এতিয়া আমি উঠি যাম ওপৰলৈ খেদালে বোলে ইয়াৰ পৰা কি হ'ব এই ফুৰিবলৈ মানুহ নাহে নেকি ভাগৰ লাগিছে দাদাহেঁতি এৰি থৈ নগ'লে আছে আমাক দেই বাগানে দেখোন চব পৰিৱেশটো দেখাই দিছোঁ চাৰিওফালে ওপৰৰ পৰা গৈ চালে আৰু ধুনীয়া লাগিব তললৈ হয় নাই মোবাইলটো ধৰিবলৈ শক্তি নেকি ওপৰত বহিবলৈ জেগা আছে অঁ আৰু ঘৰ আছে নেকি পুৰণা ৰজা দিনৰ ঘৰ আছে অঁ ইফালে দেখিছে একদম চাহপাত তুলি আছে আপোনাক দেখাই দিছোঁ দেই ভিডিঅ'ত আপোনাৰ ভিডিঅ'ত দেখাই দিছোঁ ৰ'ব এইফালে হাই গৈ দিয়ক হাই দিয়ক দিয়ক হাই গৈ দিয়ক একো নহয় এইপিনে আছে হাই গৈ দিয়ক অঁ আপোনালোকৰ ঘৰ ইয়াতে নে জামুগুৰি অঁ কেইটা বজাত আহিলে অঁ তেহেঁতৰ ঘৰ ইয়াতে আকৌ আমাৰ ঘৰ নাজিৰা অঁ ইয়াতে ফুৰিবলৈ আহিছোঁ আৰু এহেঁতি লগৰকেইজনী আৰু মাহীহঁতৰ ল'ৰাটো এইফালে ওপৰলৈ উঠি গ'ল এহেঁতি আৰু মই যাব নোৱাৰোঁ বহুত ভাগৰ লাগে মই ইয়াতে ৰখি আছোঁ আৰু ওলাব আকৌ আৰু পৰিৱেশটো বৰ ধুনীয়া একদম মজা বতাহ মাৰি আছে আৰু এইফালে চাহপাত তুলি আছে মই চাই আছোঁ আৰু সঁচাকৈ ফুৰি বহুত ভাল লাগিছে আৰু মই বাৰু ওপৰলৈ যোৱা নাই ওপৰলৈ চাবলগীয়া আৰু কিবাকিবি আছে মানে ভৰি বিষাই মই যাব নোৱাৰোঁ এইকণি আহিয়ে মোৰ পূৰা ভৰি চৰি বিষাই গ'ল আৰু তেহেঁতি গৈছে ওপৰলৈ চাবলৈ মই যোৱা নাই মই ইয়াতে চাহপাত ছিঙি আছে মই তাকে চাই আছোঁ আৰু সঁচাকৈ বহুত ধুনীয়া জেগাডোখৰ আৰু চৰাইদেউসকলেতো আহিছে ইয়ালৈ আৰু যোনসকলে নাই অহা আহিব ইয়ালৈ দেওহাল বুলি কয় ভালকৈ মই ইমান নাজানো বাৰু আৰু এনেকুৱা পৰিৱেশ মোৰ বহুত ভাল লাগে আপোনালোকৰ ভাল লাগে নাই কমেণ্ট কৰি জনাব কিবা এটা মানে মনটো ভাল লাগে আহিলে ইয়ালৈ বুলিয়ে নহয় বাৰু এনেকুৱা পৰিৱেশত আৰু সিহঁতি বোলে ফটো মাৰে ওপৰলৈ মাতিছে মোক এয়া চাহপাত ছিঙি গৈ আছে হৈ গ'ল নেকি যায়গৈ এয়া ওপৰলৈ উঠি গৈ আছোঁ নাযাওঁ বুলি ভাবিছিলোঁ কিন্তু সিহঁতি মাতিছে যিহেতু যাওঁ আৰু চবকে দেখাই দিছোঁ যায়গৈ নেকি হৈ গ'ল অঁ বাই বাই আৰু এতিয়া ওপৰলৈ উঠি গৈ আছোঁ নাযাম বুলি ক'লেও সিহঁতি যিহেতু জোৰ জবস্তি মাতিছে আহিছোঁ আৰু ফটো দুখনৰ কাৰণে সেয়া দেখিছে
ওপৰলৈ উঠিছোঁ ভাগৰ লাগিছে গৈ আছে দেখোন কোন সেইকেইটা ওপৰ পৰা চলিছে বাইদেউ উঠি উঠি আহি আছে আহা আহা পাৰিছানে ধুনীয়া লোকেশ্যন আছে বে ফটো মাৰি পেলাই কি ধুনীয়া ইছা ভিউটো বহুত ধুনীয়া লাগিছে এই ৰখবা বেলেগ ধুনীয়া আহিছে এখন ফটো মাৰ এই ৰখবা এয়া বহুত ওপৰলৈ আহিলোঁ আৰু ওপৰলৈ যাব পাৰি ন চাব লাগে ভিউটো বা সঁচাকৈ ধুনীয়া লাগিছে ইয়াত ফটো এখন মাৰোঁ আৰু ওপৰলৈ যাব নোৱাৰোঁ মই ভাগৰ লাগে কিন্তু ভাল লাগিছে বেকগ্ৰাউণ্ডৰ নিচিনা পাহাৰ বেকগ্ৰাউণ্ডটো ভাল হ'লে কেনে তইতো ক'ব নোৱাৰা হৈ গৈছে এইখিনি সদায় মই নক'বা আমাৰ মানে ভাগৰ গিলে লগা নাই হাৱাটো মাৰি আছে কাৰণে কিবা ভাল লাগিছে ন বতাহ জাকৰ কাৰণে ভাল লাগিছে মই নোৱাৰোঁ দেই এইবাৰ ফটো মজা আহিব কিন্তু আৰু ওপৰলৈ যাব নোৱাৰোঁ ইয়াতে মাৰি ল'ম ফটো দুখনমান আমি দৌৰি লৈছোঁ অলপ ওপৰত বহুত মানুহ আছে দেখোন কি হ'ল বুলি ক'লে এইফালে ওপৰত দি দিলেহে হ'ব পোৱালি বহুত মানুহ আছে হয় নাই দম দিছিলা নি চাহ দিয়াচোন দম এটা দিয়া দিয়া আকৌ বোলে দা চাহ লৈ যায় ৰাম ওপৰলৈ কিবা ৰজাদিনৰ ঘৰ আছে নি নাই একো নাই কি আছে নো এই মানুহজনী যে ক'লে বনাই আছে অঁ বাদ দিয়া ৱাও ভিউটো ওপৰত কিবা আছে ন ঘৰ বনাই থৈছে নেকি কিবা পানী এটা লৈ নাহে গৈছিলে বহুত ভাগৰ লাগিছে পানী পেলাইছে পইচা বাচিব নেকি মাৰিলোঁ পোষ্টাৰতে আৰু আমাৰ এতিয়া হৈ গ'ল আৰু ফুৰি মেলি হয় নাই এতিয়া ঘৰ যাব লৈছোঁ দাদাহঁতি ফোন কৰিছে আহি আছে বুলি আৰু দুখৰ কথা যে আমাক তেহেঁতি নিনিয়ে এনেই ৰখি থাকিলে অথনিৰ পৰা আৰু মানে বস্তু পাপাৰ ৰুমৰ পৰা কিবা বস্তু আনিছে বোলে সেইকাৰণে গাড়ীত নোজোৰে গোটেইকেইজনী আৰু লিটাৰ আৰু লোকে খোৱাবোৰকে বুটলিছে ইয়াক বাৰু পঠিয়াই দিম দাদাহঁতৰ লগত আমি দুজনীয়ে মেজিকতে যামগৈ আৰু অথনিৰ পৰা এনেই ৰখি থকা নহ'ল বাৰু এনেই ৰখা নহ'ল ফুৰা হ'ল আৰু হয় নাই হ'ব এনেইতো ফুৰিব নাই হয়তো ব্লগ এটা হ'ল আৰু ভিডিঅ' এটাও বনোৱা হ'ল আৰু আপোনালোকক দেখুৱাও হ'ল ধুনু নোৱাৰিছোন গিয়া যে যাবলৈ এবাৰ উঠি আহিলোঁ উঠি আহিবলৈ পাৰি এইটো মানে নামোতে বহুত কষ্ট হয় নামোতে কষ্ট কি উঠি অহাটো বেছি কষ্ট হয় জোৰ দিব নালাগে কোনোবাই লৈ নিজে নিজে লৈ যাব নি জোৰ পায় নামোতে মানে ভৰিতে যাবগৈ বুলি হেৰি কৰিব লাগে জোৰ দিব লাগে আৰু বেছি ৰ'দ নাই দিয়া আজি আকৌ বতৰো এনেকুৱা কাৰণে আহিব পাৰিছে নহ'লে বেছি গৰম উঠিলে আৰু বতাহজাক পাই যাবলৈ মনেই যোৱা নাই ইয়াৰ পৰা পখিলে তালি টোপোলা লৈ আনি কি হ'ল কি আনিছে ইয়াত খাবলৈ কিবা একো এটা উলিয়াই দিবতো নোৱাৰিলিয়ে কি কৈছ এনেকৈ খোজকাঢ়ি নি মানুহে কি গু লাগি টিকাত গু লাগি থকা নিচিনা কৈছে আৰু আমাৰ এইফালে মতা কালো উঠিছে গছত উঠ আকৌ ওপৰলৈ উঠ পাৰিবি নাই উঠ আকৌ উঠ আৰু ইমানটো এইডোখৰলৈকে গ'লে হ'ব যা নোৱাৰা যদি উঠিবই নালাগে পানী খাই গৈছেগৈ এটাই দুটা বেগ লৈ
তই উঠি থাক আমি যাওঁগৈ ব'লো নো আমি যাওঁগৈ ব'লো আমি চাই মেলি ওলাই আহিলোঁ আৰু জেগাডোখৰ বেছি ওপৰলৈ নগ'লোঁ ওপৰলৈ আৰু ভাল ভাল আছিলে হয়নে তই নগ'লি আমি গ'লোঁ এই গ'ল বাৰু মই ভিডিঅ'ত দেখাব নোৱাৰিলোঁ মই নগ'লোঁ মোৰ ভাগৰ লাগিলে শকতটো মানে খোজকাঢ়িলে অলপ ভাগৰ লাগিলে ফাটি গৈছোঁ আৰু হেৰি মোবাইলটো চাৰ্জ নাই মোৰ অফ হ'ব এতিয়া 6% আছে একদম ঘৰত গৈয়ে লগ পাই আছোঁ A few moments later. আৰু ঘৰ আহি পাই গ'লোহি ঘৰ আহি মেলি মুখ হাত ধুই এতিয়া চাহ খাবলৈ লৈছোঁ এয়া চাহ বাকিছে চাহ আনিছে ৰাইজে আৰু আমি মেজিকত নাহিলোঁ দাদাহঁতৰ লগতে আহিলোঁ আৰু যেনে তেনে কোচে কোচে বহি আহিছোঁ আৰু মানে আমাক নানে দেখি তথাপিও আমি জোৰ জবস্তি আহিছোঁ আৰু মানে এতিয়া চাহ খাই লওঁ চাহত লাল চাহ বনাই আনিছে চানা মিঠাই বিস্কুট আৰু এইফালে পখিলি খাই দিয়া চাহ চাহ খোৱাহি ই বেচেৰা কাইলৈ পৰীক্ষা আছে তথাপিও আহিছে আমাৰ হ'লে হয় নাই কাৰ খবৰ ল'ব লাগিছে কৈ দিয়া আকৌ হে কাৰ খবৰ ল'ব লাগিছে কৈ দিয়া আকৌ নোকোৱা লাজ কৰিছোঁ আজি হেৰি কেনেকুৱা লাগিলে মানে ফুৰি আৰু ভালকৈ আমি নুফুৰিলোঁ মানে ওপৰলৈ নগ'লোঁ ওপৰলৈ চাবলৈ কিবা কিবি আছে আৰু বনাই আছোঁ নতুনকৈ হয় নাই কেইদিনমানৰ পিছত আৰু ধুনীয়া হ'ব আৰু তেতিয়া যাম দেখাম আৰু মই বেছি খোজকাঢ়িব নোৱাৰোঁ মানে ভাগৰ লাগে আকৌ এবাৰ যাম আৰু এবাৰ হয় নাই এইবাৰ চৰাইদেউ যাম দেই তোমালোকৰ পৰা লোকৰ গাড়ী দেই কাজিয়া লাগি 1 hour later. আৰু এতিয়া খানা বনাব লৈছোঁ আজি যিহেতু আলহী আহিছে অলপ স্পেচিয়েল কিবা এটা বনাম বুলি ভাবিছোঁ আৰু কি বনাওঁ সেইটো নেক্সট ভিডিঅ'ত দেখাম এইটো ভিডিঅ' বহুত দীঘল হৈ যাব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ নেক্সট এটা ভিডিঅ'ত লগ পোৱা আশাৰে আজিলৈ বাই 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 দিলে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ দে আকৌ কৈ দে মই লাষ্ট কৈছে এনে আকৌ ভিডিঅ' কৈ দিওঁ তাইৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই আৰু শ্বেয়াৰ কৰিব বাই বাই